নমস্কাৰ দ্য লাৰ্নিং বিজৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত কথা পাতিম সৰু ল'ৰা-ছোৱালীক যেতিয়া আমি ষ্টাৰ্টিংত এলফাবেটৰ লেটাৰবোৰ শিকাই যাওঁ ইংলিছৰ তেতিয়া আমি হিয়তক কেনেকৈ কাৰেক্টলি প্ৰনাউন্স কৰিবলৈ শিকাব লাগে যেহেতু কাৰেক্ট pronunciation শিকালে আমাৰ কি হয় ল'ৰা-ছোৱালীবোৰে ৰিডিং কৰাৰ ক্ষেত্ৰত বহুত সুবিধা হয় আৰু হিহতে সৰুৰ পৰা আসলতে ভালকে ৰিড কৰিব পাৰে তাৰ উপৰি স্পেলিংবোৰ হিহতক শুদ্ধ হয় আৰু নতুন যেতিয়া ওয়াৰ্ড এটা পায় তেতিয়া তাক স্পেলিং কৰিব পাৰে বা শুনা যেতিয়া পায় তেতিয়া সেই মতে হিহতে ওয়াৰ্ডটো লিখিব পৰা হৈ যায় সো আশা কৰো ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ পাহৰি নাযাব English language to asalte amar jipur amar Ohomia to tulonat jodi mi kobole jao eta technical language hoy karon ki hoy je English or jipur letter bu ami pai jao he letter bur jipur naam hoy exactly hei mote pronounce kora no hoy এটা ধৰক আমাৰ অসমীয়াত ক খ গ ঘ ঙ কৰে কমলা খৰে খেজুৰ গৰে গৰু ঘৰে ঘৰ সো মানে এক্স্যাক্টলি আমি তেনেকৈ প্ৰনাউন্স কৰি গৈছো ক কমলা খ খেজুৰ গ গৰু ঘ ঘৰ হয়নে কিন্তু যেতিয়া এ বি সি ডি কথা আহি যায় তেতিয়া ই অলপ ডিফাৰেন্ট হয় হেতু কাৰণে বহুত ক্ষেত্ৰত কি হয় আমি পেৰেন্টস বোৰে নজনাৰ কাৰণেও আমাৰ পেৰেন্টসৰ অলপ ভুল থাকে আমি ভুলকে প্ৰনাউন্স কৰি অহাৰ কাৰণে আমি ল'ৰা-ছোৱালীকো সেইমতে শিকাই দিও আৰু তাৰ পাছত স্কুলত গৈ পেলাই অকমান হিয়তক মানে হেইটো মডিফাই কৰাৰ ক্ষেত্ৰত অলপ প্ৰবলেম হৈ যায় টিচাৰৰ আৰু হেতু কাৰণে ঘৰতে যদি আপুনি একদম ইজি ওয়ে যদি আপুনি শিকাই যায় তেতিয়া হলে ই আগলৈ গৈ হিয়তৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু আজি এই মই ভিডিওটোত হি একদম ইজি ওয়েত কৈ যাম যে কেনেকে ধৰণে আপুনি তাক প্ৰনাউন্স কৰিবলৈ শিকাব পাৰে আশা কৰো ভিডিওটো শেষলৈকে চাব It English or first letter to hoise A hoil he letter to naam A or A kami pronounce korim A apple B ball B for ball so B ball C for cat So C যেতিয়া pronounce কৰিম তেতিয়া ক খ দুইটাৰ মাজত অকমান মানে কানেক্টেড হয় ক cat D dog D for dog E to pronounce কৰিম A মুখত মেলি egg E for egg F to যেতিয়া pronounce কৰিম তেতিয়া ফ হ'ব নে ফ নহয় তেতিয়া ফ হ'ব মানে বতাহটো উলাব লাগিব মুখৰ ধৰক ফ F fish F for fish G goat G for goat H for hat I for ink ink J for jug yeah jug jug K kite kite L lion L for lion M pronounce কৰোতে মুখখন অন বন্ধ কৰি slightly monkey M for monkey N to অকমান slightly নাকেৰে কোৱা হয় ন তেতিয়া nest owl P kote প আৰু ফৰ মাজত slight connected হয় parrot pen P for pen pen Q kote ka queen Q for
queen. R R for rat. R for rat. S sun. Sun. T tomato. T for tomato. U to urn. U R N urn. U for urn. U for umbrella. V kale ami van. Van. Aru V for van. VAN van. W যেতিয়া কম তেতিয়া W for watch. W for watch. X X-ray. X-ray. Y yak. Y for yak. Z for zebra. Zoo. যেতিয়া Z কোৱা হয় তেতিয়া আমি জ বা জ কওঁ এটো আসলতে ভুল হয় জ ক'ব লাগে zoo zebra আশা কৰো ভিডিওটো আপোনাৰ কাৰণে হেল্পফুল হ'ব আৰু আপুনি যদি লৰাছলি শিকাব বিচাৰে এই মতে আপুনি ৰিপিটেডলি শিকাব পাৰে এনেকুৱা নহয় যে একদম এ পৰা জেড লৈকে এটা সিকোয়েন্সত শিকাই গৈ থাকিব লাগিব হেতু নহয় আপুনি যোনটো ওয়ার্ড যোনটো মানে বেছি ইউজ কৰা হয় সেই মতে শিকাই যাব পাৰে ধৰক কোনবা সময়ত এতে এপল তো আনি প্লাই যে খুৱাবলৈ দিলে আপেল খাবলৈ দিলে সেই মত A for apple. Apple. এই মতে কোলে বল তো হাতত দিয়াৰ লগে লগে B for ball. So যেতিয়া সেই মতে শিকাই যাব তেতিয়া ডেফিনেটলি আপোনাৰ শিশু কাৰণে বহুত বেছি হেল্পফুল হ'ব আৰু আপোনাৰ কাৰণেও হেল্পফুল হ'ব সো আজিলৈ আহো নমস্কাৰ